हे भाई केकरा लेना है केकरा ऊपर से ये असमिया लोकल केकरा হয় বন্ধু কেকুৰা লাগিব নেকি কেকুৰা অসমীয়া লোকেল কেকুৰা তাকু পানীত বুকাত ননমাকৈ একেবাৰে শুকানে বৰখাপাৰা ষ্টেডিয়ামত আপুনি এইবাৰৰ পৰা খেলা চাবলৈ গ'লে কেকুৰা আনিব পৰাকৈ মোনা লৈ যাবলৈ নাপাহৰিব এবাৰ খেলাৰ মাজতে সাপ ওলোৱাৰ সমস্যাটো কিবাকৈ তল পৰিছিলেহে এইবাৰ আকৌ অসমীয়া কেকুৰাৰে গেলাৰী ভৰি পৰাৰ বাবে আগন্তুক দিনত গুৱাহাটী বৰখাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলে হোম গ্ৰাউণ্ড হিচাপে খেলা নাপাতিবও পাৰে দেই ভাৰতহে নালাগে পৃথিৱীৰ কোনো এখন ষ্টেডিয়ামতে হয়তো হোম টিমৰ বিপৰীতে গেলাৰীত এণ্টি প্ৰপাগাণ্ডা কৰা দৰ্শকৰ ভিৰ আপুনি দেখা পাইছেনে বাৰু ধোনীক ছাপোৰ্ট কৰিবলৈ গৈ অসমৰ লোকেল বয় ৰিয়ানক কণ্ডেম কৰাটো তোমালোকৰ কেনে ধৰণৰ স্পৰ্টছমেনশ্বিপ এটিটিউড হে তেণ্ডুলকাৰ গাংগুলীৰ ফৰ্মহীনতাৰ দিনবোৰতো মুম্বাই কলকাতাৰ দৰ্শকে এনে আচৰণ কৰা নাছিল অন্ততঃ তেওঁলোকৰ হোম গ্ৰাউণ্ড কেইখনত আৰে ভাই এপাচি শাকত এটা জালুক স্বৰূপে ৰিয়ান পৰাগে মাত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছেহে তোমালোকৰ জ্বলনি পুৰণি হ'বলৈ ধৰাৰ কি কাৰণ থাকিব পাৰে মেচ হাৰিছে বুলিবলৈ মাত্ৰ দুখন মেচহে খেলিছে তাকো অতি চেলেঞ্জিং পাৰফৰ্মেঞ্চ দি ৰাজস্থান ৰয়েল হাৰিছে মুম্বাই ইণ্ডিয়ান টীমটোৱে একেৰাহে 5-6বাৰ হৰাৰ পিছতো দেখোন চেম্পিয়ন হৈছিল মুঠতে অসমীয়া কেকুৰাৰ সেই যে উদাহৰণ মানে আপুনি কথাটো বুজিছেনে অসমীয়া কেকুৰা এটা যদি খালৈত বা এটা পাত্ৰত ভৰাই দিয়ে তেন্তে তাত ঢাকোন নেলাগে কিয় কাৰণে কেকুৰাবোৰৰ এটা চৰিত্ৰ আছে কি যে এটা কিবাকৈ যদি ওপৰলৈ উঠিবলৈ বিচাৰে তেতিয়া আনবোৰ কেকুৰাই তাক একেবাৰে টানি আজুৰি তললৈ নমাই আনে সেইকাৰণে অসমীয়া কেকুৰাৰ থকা বটলটো বা খালৈটোত কোনো আপোনাৰ ঢাকনি দৰকাৰ নহয় বন্ধু মনত আছেনে এনেকুৱা অসমীয়া কেকুৰাৰ উপদ্ৰৱতেই চাগে নহয় হয়েই এসময়ত ভূপেন হাজৰিকাই অসম এৰি কলকাতা আৰু পিছলৈ মুম্বাইত স্বনিৰ্বাসিত হৈ আছিলগৈ তথাপিতো চেন্নাই ছুপাৰ কিংছক সেইদিনা অতি দক্ষতাৰে ৰাজস্থান ৰয়েলে পৰাজিত কৰাটোৱে হালধীয়া কেকুৰাবোৰক এটা উচিত শিক্ষা দিলে স্থান এৰিলে মানুহ এৰিব যে লাগে এই কথাই সেইদিনা ৰিয়ান বাহিনীয়ে শিকাই থৈ গ'ল দেই হালধীয়া জাৰ্চি পিন্ধি ষ্টেডিয়ামৰ পৰা বাহিৰলৈ ওলাই অহা আমাৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ দৰ্শকসকলক जो भी हो जैसे भी हो hats off to ৰিয়ান পৰাগৰ অল ৰাউণ্ড পাৰফৰ্মেঞ্চ আৰু টলাৰেঞ্চ অফ এ প্ৰেছাৰ গেম মানিবই লাগিব go on ৰিয়ান don't look back